নমস্কাৰ বন্ধুসকল, মোৰ নাম জাভেদ আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল জাভেদ ব্লগছ মৰিগাঁও। সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আশা কৰোঁ সকলোৱে ভাল চাগে। আৰু আজি কিছুদিনৰ পৰা মই মোৰ চেনেলত মানে ভিডিঅ' দিব পৰা নাই, তাৰ কাৰণে মই ক্ষমা বিচাৰিছোঁ সকলোৰে ওচৰত। কিন্তু আজি যিটো ভিডিঅ' মই বনাইছোঁ এইটো মানে আপোনাৰ মানৱতাৰ মানে ওপৰত। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব প্লিজ। যোৱাকালি মই আপোনাৰ এই মৰিগাঁও গৈছিলোঁ, মানে মোৰ বাইকখন মানে ছাৰ্ভিচিং কৰিব। তাৰপিছত মৰিগাঁও আপোনাৰ এই অসামৰিক চিকিৎসালয় মানে লগতে মোৰ লগৰ এজনৰ দোকান আছে, ফাৰ্মাচী আছে। মানে মোৰ লগৰজনে মোক ফোন কৰি মাতিলে যে মৰিগাঁও যদি আহিছা মোৰ দোকানলৈ এবাৰ আহা। পিছত মই গ'লোঁ মোৰ লগৰজনৰ এই দোকানত। পিছত দোকানত গৈ দেখিলোঁ দোকানৰ ওচৰতে মানে এজন মানে এই মানুহ এজনে মানে অলপ মন মাৰি মানে দুখ কৰি চকুৰ পানী মুচি থকা দেখিলোঁ মই। তাৰপিছত মই মানুহজনক সুধিলোঁ, প্ৰথম মোৰ লগৰজনক সুধিছোঁ যে কি হ'ল, মানুহজনে কিয় এনেকৈ আছে। তাৰপিছত লগৰজনে ক'লে যে মানুহজনৰ কিবা বেমাৰ হৈছে, মানে কি চিকিৎসা কৰিব পৰা নাই। তাৰপিছত মই মানুহজনৰ ওচৰত গ'লোঁ যে খুৰা কি হ'ল, আপুনি কিয় এনেকৈ মন মাৰি বহি আছে। তাৰপিছত মানুহজনে মোক ক'লে যে মানে বাবা মানে কি ক'ম আৰু, যে মানে এনেকৈ মোৰ গাত ব্লাড নাই। আৰু হয়ও মানুহজনৰ মানে গাত ব্লাড নাই, মানুহজন মানে একেবাৰে মানে কি ক'ম আৰু বহুত দুৰ্বল অৱস্থাত আছে। তাৰপিছত মোক ক'লে যে মোৰ গাত ব্লাড নাই, ডক্টৰে মোক মানে 3টা ব্লাড ল'ব দিলে। তাৰপিছত যোৱাকালি মই এটা ব্লাড ল'লোঁ, মানে পইচা দি কেনে কিনি লৈছোঁ ব্লাড এটা। এতিয়া মানে কি হৈছে মোৰ মানে ব্লাড ল'ব পইচা নাই, আৰু তেনেকুৱা মানে মোৰ আৰ্থিকভাৱে মানে মই বহুত দুৰ্বল, ব্লাড কিনিব মানে পইচা নাই মোৰ। সেইকাৰণে মই এতিয়া মানে বহুত চিন্তাত পৰিলোঁ। তাৰপিছত তাকে ভাবিছোঁ মই এতিয়া ঘৰলৈ যাওঁগৈ। সেইবুলি কৈ মানুহজন আৰু মানুহজনৰ মানে ল'ৰা এজন আছে, মানে মোৰ বয়সৰে হ'ব। সেই ল'ৰাজনে কি কৰিছে তোমাৰ এই কাপোৰ কানি যিখিনি মানে হস্পিটালত লৈ গৈছিলে, কাপোৰ কানিখিনি লগত লৈ কেনে মানে ধৰক ঘৰত যাব আহিছে। তাৰপিছত মানে কি হ'ল মোৰ বেয়া লাগিলে। তাৰপিছত মই কি কৰিলোঁ, মানুহজনক যে এটা কাম কৰক, আপুনি একদম মানে ঘৰত যাব নালাগে, আপোনাৰ ব্লাড প্ৰয়োজন আছে ন, বোলো আপোনাকতো সহায় কৰিব তেনেকুৱা ধৰক টকা পইচা আমাৰ নাইও, কাৰণ কিয় ময়ো দুখীয়া ঘৰৰ ল'ৰা। আৰু এয়া চাওক মোৰ ঘৰৰ পৰিৱেশ, মই কেনেকুৱা দুখীয়া ঘৰৰ ল'ৰা। তাৰপিছত মই কি কৰিলোঁ, মানে মানুহজনক এডমিট কৰাই কেনে মই মানে নিজে অলপ ব্লাড দিলোঁ, 300 গ্ৰাম মানে ব্লাড দি দিলোঁ মানুহজনক। তাৰপিছত মানে মানুহজনৰ মুখত যিটো হাঁহি দেখিছোঁ, মানে মোক আৰু মানে যথেষ্টখিনি মানে মানুহজনে আশীৰ্বাদ দিছে ভগৱানৰ ওচৰত। কিন্তু সেই মানে হাঁহিটো দেখা পাই মানে মোৰ এনেকুৱা লাগিল জানো মোৰ মানে দেহৰ যিখিনি ব্লাড আছিলে গোটেইখিনি দি দিম মানুহজনক, বুজিলে। কিন্তু ইয়াৰ মানে ভিডিঅ'টো বনোৱাৰ অৰ্থ এটাই, আমাৰ কিছুমান মানুহ আছে যে মানে কি হ'ল আপোনাৰ এই ব্লাডটো মানে মানুহক দিয়ে, দি কেনে মানে পইচা লয়। তেনেকুৱা মানে মই সকলো কথা কোৱা নাই, তেনেকুৱা আছে বহুত আছে যে মানে দেহৰ পৰা ব্লাড দিব, দি কেনে পইচা লয়। কিন্তু মই তেওঁলোকক এটা কথা কওঁ শুনা, ব্লাড দি কেনে পইচা মানে কিহৰ কাৰণে লয় মানে আপোনালোকে। এইটো এটা মানে একদম বেয়া কথা, কাৰণ কিয় ব্লাডটো দি কিনে মানুহৰ পৰা পইচা ল'ব নালাগে। কাৰণ অসমীয়াত এষাৰ কথা আছে, ৰক্তদান মহান, বুজিলে। সেইকাৰণে কাৰোবাক যদি ৰক্ত দি এটা জীৱন যদি আপুনি বচাব বিচাৰে, ইয়াতকৈ মানে সুখবৰ একো নাই। আৰু বন্ধুসকল, মই এতিয়া আপোনালোকক এই মানে মানুহজনক যেতিয়া মই ব্লাড দিছিলোঁ, দিওঁতে মানুহজনৰ মানে এটা হাঁহি, মানে মই মানুহজনৰ মানে মোৰ মোবাইলত কেমেৰাত মানে ভিডিঅ' কৰিছিলোঁ, মই আপোনালোকক সেই হাঁহিটো মানে প্লে' কৰি দিছোঁ, আপোনালোকে চাওকচোন কিমান এটা শান্তি লাগিছে মনত। মই দেখাইছোঁ ৰ'ব। আমাৰ জাভেদ ভাই ব্লাড দি আছে, ব্লাড ডনেট কৰি আছে। কেনেকুৱা ফিলিংছ? মানে কি আৰু যে মানে ৰক্তদান মহান হয়। তাকে আৰু মই যিজন মানুহৰ ঘৰত ব্লাড দিছোঁ, তুমি জানাই সকলো মানুহজনৰ কোনো ক্ষমতা নাই। ভাবিলোঁ যদি মই অকণমান তেজে যদি মানুহজনৰ জীৱন ৰক্ষা পাৰোঁ, তাতকৈ কি হ'ব পাৰে। সেইটো হয়, সেইটো হয়। এইটো খুৰা কেনেকুৱা পাইছে আপুনি, এইটো কওকচোন। কেনেকুৱা লাগিছে মনটো? বৰ্তমান মানে ভাল পাইছোঁ আৰু কালিতো খোজে কাঢ়িব নোৱাৰোঁ, হয়। আজি ভাল পাইছোঁ। তাৰমানে কি কালি আপুনি যিটো টেষ্ট লৈছিলে, অঁ, কালি কি আপুনি পইচা দি কিনি লৈছিলে টেষ্টটো নহয়? কিনি লৈছোঁ। আজি কেনেকুৱা লাগিছে আপোনাৰ মনটো? মইতো আপোনাৰ আজি অলপ ভাল পাইছোঁ। ঠিক আছে বাৰু। দেখিছে বন্ধুসকল, মানুহজনৰ সেই মানে হাঁহিটোৱে মানে মোৰ গোটেই মানে কলিজা মানে মোৰ চুই দিছে, সেই এটা মানে মিঠা হাঁহিত বা আৰু মানুহজনৰ মানে মুখৰ কথাষাৰত। মানে তেওঁ খুবেই মানে ভাল লাগিছে বা ভাল পাইছে, সেইকাৰণে মই আপোনালোকক কৈছোঁ। আৰু যিসকলে মানে ধৰ এই ব্লাড ডনেট কৰে, মই তেখেতসকলক কৈছোঁ
যে আপোনালোকে মানে পৰাপক্ষত মানুহজনৰ পৰা কেতিয়াও মানে পইচা ল'ব চেষ্টা নকৰিব। আৰু ব্লাড ডনেট মানে এনেকুৱা মানুহক কৰিব যাৰ নেকি ধৰ মানে একেবাৰে আৰ্থিকভাৱে দুৰ্বল, যাৰ নেকি মানে ব্লাড কিনিব একেবাৰে পইচা নাই, যাৰ নেকি মানে চিকিৎসা কৰিব একেবাৰে পইচা নাই, এতিয়া এনেকুৱা মানুহে আপোনালোকে ব্লাড মানে ডনেট কৰিব। বাকী মানে ব্লাড ডনেট কৰিব লাগে, বাকী মানুহ চাব আৰু যদি ধৰ কাৰোবাৰ ধৰ মানে আৰ্থিকভাৱে ধৰ মানে আছে, ক্ষমতা আছে, কিবা আছে, তেনেকুৱা মানুহক ব্লাড ডনেট কৰি লাভ নাই। আৰু পৰাপক্ষত মানে ব্লাডটো বিকিব নাপায়, কাৰণ ব্লাড দি কেনে পইচা ল'ব নাপায়, মই যিমানখিনি শুনিছোঁ বা যিমানখিনি গম পাইছোঁ। তো বন্ধুসকল, ভিডিঅ'টো আজি লৈ ইমানেই। যদি মোৰ ভিডিঅ'টো আপোনালোকে ভাল পাইছে, প্লিজ মোৰ ভিডিঅ'টো লাইক কৰক, শ্বেয়াৰ কৰক আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰক। ধন্যবাদ। জয় অসম।